হাই ফ্ৰেণ্ড, আজি আমি বৰশী মাৰি আছোঁ। মোৰ লগৰ আছে শংকৰ। শংকৰ হাই কৈ দিয়া। এয়া আমাৰ 3টা বৰশী পাতি থৈ দিছোঁ। খাই আছে, উঠা নাই এতিয়ালৈকে বৰ্তমান। উঠিব আৰু ন, চেষ্টা চলি আছে। পথাৰতে বৰশী মাৰি আছোঁ। 3টা বৰশী লগাই দিছোঁ। আমি এতিয়া ইটাৰ ওপৰত বহি আছোঁ। এইবোৰ ইটা, ব্লক ইটা, ৰাস্তা বনাই। এইটো ইটা ভাটা, ব্লক ইটাৰ। এই ওচৰতে ছোৱালী কেইজনীমানে বৰশী মাৰি আছে। এইয়া আমিও বৰশী মাৰি আছোঁ। খাইছে বৰশীটো, খাই আছে এটা বৰশী আমাৰ। এইটো আহি গ'ল ক'ত গ'ল? এইয়া আহি গ'ল আমাৰ কাৱৈ মাছ, প্ৰথম বহনি। লোকেল কাৱৈ, একদম ফাৰ্ষ্ট বহনি। অ' মা, খাব নেকি? ফাৰ্ষ্ট বহনি আমাৰ আহিয়ে কি আহি আমাৰ ফাৰ্ষ্ট বহনি হৈ গ'ল মাছৰ। এতিয়া কি দি মাৰি আছে আপুনি? মই কেঁচু দিয়ে মাৰি আছোঁ। বৰলৰ টোপ লাগে, কিন্তু বৰলৰ টোপ নাই। কেঁচু দিয়ে মাৰি আছোঁ আৰু কি কৰিম আৰু। টাইম পাছ, লগতে দালি ভাত, মাছ ফ্ৰাই। কি মজা ন? বঢ়িয়াকৈ আৰু আকৌ আগৰ জেগাতে পাতি দিবা। আগৰ জেগাতে দিম। লাহে আহিব, এটা দুটাকৈ। বাকীকেইটা খোৱা নাই? বাকী খোৱা নাই, খাইছিলে, উঠাব পৰা নাই। বঢ়িয়া চাইজৰ কাৱৈ, তেনেকৈ উঠাই দিলোঁ। কি মজা জেগা বে। ইটাৰ ওপৰত বহি বৰশী মাৰা মজাই বেলেগ। আৰু এনেকৈ কাৱৈ মাছ উঠি থাকিলে অলপ মনত বেছি উৎসাহ জাগে। মাৰি থাকিম লাগে। চেষ্টা কৰি আছোঁ আৰু সেইটো খাই আছে। উঠিব নেকি? নাই, এতিয়া খোৱাতে খাব নেকি নিচিনা লাগি আছে। অ' তুমি পাইছানে নাই? এইটো নিচে নেকি আকৌ? লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব ফ্ৰেণ্ড। হাই বাই। বাই বাই।